দে পম পম চল ৱেট কৰি আছোঁ চাৰক দেখাবৰ কাৰণে তুমি কিনিবলৈ আহিছা বুলি গুড মৰ্ণিং সকলোকে গুড মৰ্ণিং মানে এতিয়া বাজিলে আৰু 10টা বাজি গ'ল 11 বাজিব সময় হ'ল মই কালি ঘৰলৈ আহিব লগা হ'ল ইমাৰ্জেঞ্চি গুৱাহাটীলৈ ডক্টৰক দেখাবৰ কাৰণে কিছুমান প্ৰব্লেম আহি গৈছে সেইটো কাৰণে জলদি আহিব লগা হ'ল এতিয়া সম্পূৰ্ণ বেড ৰেষ্ট দিছে কিন্তু আজি আকৌ মোৰ টেষ্ট কেইটামান আছিলে কাৰণে টেষ্ট কৰিবলৈ আহিলোঁ এতিয়া হৈ গ'ল টেষ্টকেইটা তাৰপিছত বেবী ৱেটটো বহুত বেছি কম হৈ আছে ইয়াৰ আগতে জনাইছিলোঁ বেবী ৱেটটো অলপ কম হৈ আছে কাৰণে চিলাইন লৈ আছিলোঁ বুলি এতিয়া আকৌ সেইটোৱে অৱস্থাই মোৰ এইবিলাক চকুবিলাক পূৰা ক'লা ক'লা পৰি গৈছেগৈ আৰু সোমাই যোৱা দিছে ৰাতি আচলতে শুবলৈ নাপাওঁ অলপ বিষ হৈছে এনেকুৱাবিলাক চিটুৱেশ্যন আহি গৈছে আৰু এতিয়া ইনজেকশ্যন দিছে ৱেটৰ কাৰণেও লগতে মানে সমস্যাই নুগুচা হৈ গৈছে আৰু মোৰ যে হাতখন পৰিছিলে ফাইনেলি সেই মুৰ্পীকৰণ যোনটো মেডিচিনৰ কথা কৈছিলে নামটো পাহৰি গ'লোঁ তেওঁ মানে মোক কমেণ্টতো জনাইছিলে ভাল হৈছেগৈ দেই এয়া জনাই দিছোঁ বহুতখিনি শুকালেগৈ আৰু ইমানো ভাল আপুনি যেতিয়া মানে তেওঁ মোক কৈছিলে যে মেছেজতে চাওঁ তেতিয়া মোৰ ওচৰত মানে মেডিচিনটো আছিলে অলৰেডি মোৰ অলপ বুকুত ঘাঁ লগা নিচিনা হৈছিলে আৰু এনেকৈ ঘাঁ লগাৰ কাৰণে সেইটো ডক্টৰে মানে দিছিলে আৰু সেইটো আছিলে লগাই দিলোঁ বহুতখিনি ভাল পাইছোঁ এতিয়া সোনকালে শুকাই গৈছেগৈ এতিয়া ঘৰতে থাকিব লাগিব ইমান একচুৱেলি কালি মোক এডমিটে কৰিব দিছিলে হ'ব দিছিলে মানে কিন্তু মই ডক্টৰৰ লগত কনচাল্ট কৰি ল'লোঁ যে গোৱামুখতে থাকিম বুলি মানে বা মা যিহেতু মেডিকেল ডিপাৰ্টমেণ্টৰ হয় সেইটো কাৰণে মা অবজাৰ্ভেশ্যনতে ৰাখিব পাৰিব বুলি তেওঁ নিজে ক'লে বাৰু মাক ভালদৰে চিনি পায় সেইটো কাৰণে থাকি দিয়া হ'ল আৰু এতিয়া শুনো যাবগৈ আজি সেয়া তাৰ মনটো ইমান বেছি ভাল নাই মাক এৰি থৈ যাবলৈ মন নাই কিন্তু স্কুলো আছে মই অকণমান ভাল হৈ পিনে ময়ো যামগৈ যিহেতু তাৰ পৰীক্ষা পাইছেহি সেইটো কাৰণে আৰু কি হয় ঘৰত গ'লে মানে মই ইটো কাম কৰিবলৈ মন যায় উঠি থাকিবলৈ মন যায় কিন্তু সম্পূৰ্ণ বেড ৰেষ্ট একদম বহি থাকিবলৈ কোৱা নাই থিয় হৈ থাকিবলৈ কোৱা নাই একদম বিচনাতে থাকিব কৈছে সেইটো কাৰণে আচলতে এডমিট কৰাম বুলি কৈছিলে লগতে ইনজেকশ্যনকেইটা টাইম টু টাইম ল'ব লাগে আৰু যিহেতু মায়ে দিব পাৰিব সেইটো কাৰণে মানে কথাখিনি পাতি মেলি লোৱা হ'ল আৰু এতিয়া অলপ কিবাকিবি মোৰ কাৰণে মাহঁতে বজাৰ কৰি আছে তাৰপিছত এতিয়া ঘৰলৈ যাম তাকে আপোনালোকক জনাওঁ বুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ আশীৰ্বাদ কৰিব সোনকালে সুস্থ হ'বলৈ পাইছেহিয়ে যিহেতু আৰু বেছি 20 দিনটো ৰ'ব নোৱাৰিলোঁ আৰু 10 দিনমান যদি টানি মেলি ৰ'ব পাৰোঁ অন্ততঃ বেবী ৱেট অকণমান হ'লেও বাঢ়িব বুলি তেওঁ কৈছে আৰু সেইটো কাৰণে চিন্তাও কৰিছে তেওঁ যথেষ্টখিনি কি হয় আৰু ভগৱানৰ আশীৰ্বাদ আপোনালোকে সকলোৱে আশীৰ্বাদ কৰিব ঘৰ আহি পাই গ'লোঁ শুনোলৈ যাব ওলাইছে আপুনি ক'লা নাই সেই টেকেলিত ভৰাই দিবগৈ সি বাই বাই কৰি দিয়া অঁ দেউতা দুষ্ট কৰি নাথাকিবাগৈ দেই যোৱাৰ পিছত আকৌ ভাত কেইটামান খালোঁ আৰু যিহেতু মানে ভাত ইমান বেছিকৈ নাখায় বিয়া এখন আছিলে বোলে খাবগৈ তাত আৰু এতিয়া শুলোঁ তাৰপিছত এতিয়া উঠি পিনে এয়া চাহ খাব লৈছোঁ চাহকাপ খাই লওঁ মানে বেছিকৈ বিচনাতে পৰি থাকিব লগা হৈছে যে পৰি আমনি লাগিছে এতিয়া উপায়টো নাই শুই থাকিবতো লাগিবই এতিয়া চাহকাপ খাই লওঁ মা আৰু মই খাই আছোঁ দেউতা আহিব দেউতালৈ বুলি থাকি থোৱা আছে দেউতা মানে পথাৰত নিগনি হৈছে নিগনিৰ কাৰণে জাল পাতিছেগৈ জাল মানে কি আৰু কি হৈছে কি বুলি কয় কুন্দা মাছ লৈ পিনে ল'ৰাটো গুচি গ'লগৈ বেয়াও লাগিছে কিন্তু উপায় নাই নিজৰ স্বাস্থ্যৰ কাৰণে তাক এৰিব লগা হৈছে সিও বুজি পাইছে বাৰু অকণ বুজাব লগাও হ'ল তাক ইমান দিলেও এৰিবলৈ মন নকৰে মাকক এতিয়াতো বেছিকৈ মন নকৰে তথাপিও এৰি থৈ গৈছে আৰু মাছ ফ্ৰাই কৰি আছে ৰাতিৰ কাৰণে থালিখন ইয়াত মই লাই শাক মাছ দি দিব দিলোঁ মাক আৰু টেঙা চেপি ল'ম চালাড আচাৰ মাছ এয়া এইবিলাকে আৰু এটা খাই আছে এইপিনে মা খাব এইবোৰ আজৰি হ'লেও মেডিচিনৰ টোপোলা আৰু এতিয়া আছে ইনজেকশ্যন ল'ব লাগিব টাইম টু টাইম 8টা 10 একদম ল'বই লাগিব সেইটো কাৰণে সোনকালে আমি খাই বৈ আজৰি হৈ ল'লোঁ এতিয়া ল'ম বেজী উপায় নাই আৰু বেজীয়ে জীৱন আছে বেজী ঔষধ এইবিলাকৰ ওপৰতে ডিপেণ্ড কৰি চলি আছোঁ আৰু ভালে ভালে ভাল দিনটো আহক তাকে কামনা কৰি আছোঁ
আৰু এতিয়া বেজি মোক দিব মায়ে খুচিব আৰু খচককৈ নিজি আকৌ আৰু সেইটো কাৰণে মোক ইয়াত চালে ইয়াত ৰাখিছে নহ'লে পৰাতো এডমিট কৰাই দিলেহেঁতেন ডক্টৰে কোৱা মতে কিন্তু মই যিহেতু মেডিকেলৰ মানুহ সেইটো কাৰণে কেয়াৰত থাকিব পাৰিম বুলি ইয়াতে ৰখাই দিছে ঘৰতে এতিয়া ইয়াতে আছোঁ আৰু ভিডিঅ'ত আজি আপোনালোকক সেইখিনিকে জনালোঁ আৰু মোৰ আপডেট পাই থাকিব আপোনালোকে মানে কি হৈছে কি নাই হোৱা যিহেতু লাষ্ট মুহূৰ্ত আপোনালোকক জনাই থাকিম তেতিয়া আপোনালোকৰ যিসকল গৰ্ভৱতী মহিলা তেওঁলোকেও সাজু হ'ব পাৰিব কেনেধৰণৰ মানে কি কৰিলে সুবিধা হ'ব কিমান সময়ৰ আগতে দেখুৱাব লাগে ডক্টৰ সেইটো কথা আচলতে বেবী ৱেট যদি কম পাই থাকে তেতিয়া মানে আল্ট্ৰাচাউণ্ডটো খুব জৰুৰী হয় 8 মাহতো কৰি ল'ব লাগে যদি কম হৈ থাকে তেতিয়া লগৰ ডক্টৰৰ লগত কনচাল্ট কৰি মানে কি তেওঁ নিয়ম পালিব দিয়ে কিখিনি খাব দিয়ে সেইখিনি খাব লাগে মোৰ খোৱাৰ ক্ষেত্ৰত কি হৈছে নাজানো খোৱাটো খাই আছোঁ কিন্তু মানে ডক্টৰৰ ওচৰত পোৱাগৈ নাই আকৌ ইনজেকশ্যনো লৈ আছোঁ চেলাইনো লৈ আছোঁ মেডিচিনটো থাকেই আকৌ ছাপ্লিমেণ্টবিলাক থাকে তথাপিও মানে ৱেটটো বাঢ়িব পৰা নাই কি কথা হৈছে নাজানো হয়তো চাগে মোৰ দেহলৈকে গৈছে বেবীয়ে পোৱা নাই এনেকুৱা ধৰণৰ হৈ গৈছে বাৰু যি কি নহওক যিসকল মাতৃ হৈ আছে এতিয়া মানে গৰ্ভসন্তান লৈ আছে তেওঁলোকে ভালে থাকক সুস্থ থাকক আৰু মোকো আশীৰ্বাদ কৰিব ডক্টৰৰ পৰামৰ্শ লৈ থাকক আৰু মই যে কৈছিলোঁ নাকৰ তেজ ওলোৱা কথাটো সেইটো কাৰণে মোক কিন্তু এটা টেষ্ট কৰিব দিছে দেই এইটো মই তেতিয়া মুনো দিনত আগতে ফাৰ্ষ্ট বেবী দিনতে কৰিছিলোঁ তাৰপিছত তথাপি এতিয়াও কৰিব লাগিব বুলি কৈছে সেইটো কাৰণে মোৰ বেজি ল'ব হৈ গ'ল মায়ে মাতি আছে আৰু আজি ব্লগটো ইমানতে সামৰণি মাৰিছোঁ আৰু টেষ্টটো কৰি ল'ব লাগে নাকৰ ব্লাড ওলালে সেইটো কাৰণে আপোনালোকে ডক্টৰৰ লগত জল্দি কনচাল্ট কৰিব আৰু আজিলৈ শুভৰাত্ৰি।